সাবস্ক্ৰাইব কৰক মোৰ চেনেল টেক হেল্প আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকে। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ এন্ড্ৰইড স্মাৰ্টফোনটোৰ বাবে তিনিটা অতি প্ৰয়োজনীয় টিপছ লৈ আহিছোঁ। টিপছ কেইটাৰ বাবে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যদি আপোনালোকে আপোনালোকৰ স্মাৰ্টফোনটো কোনোবা সৰু ল'ৰা-ছোৱালী বা অন্য কাৰোবাক ব্যৱহাৰ কৰিব দিয়ে, তেতিয়া তেওঁলোকে অযথাকৈ আপোনাৰ ফোনৰ বিভিন্ন এপছবোৰ অপেন কৰিব পাৰে। আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট ডকুমেণ্ট ডিলিট হৈ যাব পাৰে। সেইবোৰ নোহোৱাকৈ আপুনি কি কৰিব পাৰিব চাওঁ বলক। ভিডিঅ'টোৰ বাবে মই এটা স্মাৰ্টফোন লৈছোঁ। আপোনালোকে দেখা পাইছে স্মাৰ্টফোনৰ যিটো ছেটিংছ আছে তাতে ক্লিক কৰিব। ক্লিক কৰি তললৈ গৈ দেখা পাব যে তাতে সিকিউৰিটি এটা অপশ্যন আছে। তাত ক্লিক কৰি স্ক্ৰল কৰিব আৰু তাত তলতে পাব স্ক্ৰীন পিনিং। তাতে ক্লিক কৰাৰ পাছত আপুনি স্ক্ৰীন পিনিংটো অপেন কৰি ল'ব। যিটো ইনেবল অপশ্যন আছে সেইটো ইনেবল কৰি দিব। ইনেবল কৰাৰ পাছত আপুনি বেকলৈ যাব। ৰিচেণ্ট টেবত ক্লিক কৰি আপুনি যিটো স্ক্ৰীন পিন কৰিব বিচাৰে বা আপোনালোকে যিটো স্ক্ৰীন লক কৰিব বিচাৰে সেইটো লক কৰিব পাৰিব। ইয়াতে যিটো স্ক্ৰীন পিনিং অপশ্যন আছে সেইটোতে ক্লিক কৰিব। এতিয়া আপোনালোকে যিজন ব্যক্তি চলাব দিব তেওঁলোকে এইটো এপছৰ পৰা বাহিৰলৈ যাব নোৱাৰিব। দেখা পাইছে যে মই বেক কি হোম কি চবতে ক্লিক কৰিছোঁ কিন্তু একোৱেই কাম হোৱা নাই। দেখা পাইছে আপোনালোকে। আৰু যিটো পাৱাৰ কি আছে সেইটোতো ক্লিক কৰিছোঁ কিন্তু কোনো কাম হোৱা নাই। আপোনালোকে যিটো এপছত আছে সেইটোতে থাকিব লাগিব। আপোনালোকে স্ক্ৰীনটো আনপিন কৰিবলৈ হ'লে যিটো বেক কি আছে সেইটো টিপি ধৰি থাকিব লাগিব। দেখিছে মই টিপি ধৰি আছোঁ। এতিয়া স্ক্ৰীনটো আনপিন হৈ গৈছে। এতিয়া আপোনালোকৰ যিটো স্ক্ৰীন সেইটো আনপিন হৈ গৈছে। ছেকেণ্ড টিকটোৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ যিটো ছেটিংছ আছে তাতে যাব। তাত গৈ যিটো এচেছিবিলিটি অপশ্যন আছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পাছত তললৈ গৈ দেখিব আপুনি মেগনিফিকেশ্যন জেষ্টাৰ বুলি এটা অপশ্যন পাব। যিটো অফ হৈ থাকিব এইটো আপুনি অন কৰি দিব। অপশ্যনটো ইনেবল কৰাৰ পিছতে আপোনালোকে আপোনালোকৰ স্ক্ৰীনত জুম আউট আৰু জুম ইন কৰিব পাৰিব। ডাবল ক্লিক কৰিলে জুম ইন হ'ব আৰু ডাবল ক্লিক কৰি দিলে জুম আউট হ'ব। আপোনালোকক এটা এপ্লিকেশ্যন অপেন কৰি দেখাইছোঁ। তাতে আপোনালোকে যিকোনো আৰ্টিকল জুম কৰিব পাৰিব। দেখা পাইছে জুম কৰিছোঁ। আপোনাৰ জুম কৰি সহজে পঢ়িব পাৰিব আৰু যিকোনো লগ' এপ সেইখিনি আপোনালোকে জুম কৰি চাব পাৰিব। থাৰ্ড টিকটো ব্যৱহাৰ কৰি আপোনালোকে আপোনালোকৰ মোবাইলৰ যে কোন ঠাইত কিমান নেটৱৰ্ক পায় সেইটো চাব পাৰিব। তাৰ বাবে আপোনালোকে ছেটিংছত গৈ এবাউট ফোনত ক্লিক কৰিব। তাতে আপোনালোকে দেখা পাব ষ্টেটাছ। তাতে ক্লিক কৰি যিটো চিম ষ্টেটাছ আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে যে -105 dBm সেইটো আছে। সেইটো যিমানে মাইনাছটো কমি যাব সিমানে আপোনাৰ ছিগনেলটো বেছিকৈ থাকিব। সেইটোৰ দ্বাৰা আপোনালোকে এটা ভাল যি ঠাইত নেটৱৰ্ক পায় সেই জেগাত আপোনাৰ মোবাইলটো থৈ চলাব পাৰিব।